সমস্যা আছে। এই সমস্যাও মই ৰাজনীতিক সমস্যা বহুত আছে। এইটো আলাপ আলোচনা কৰিম। তাত আমাৰ 100% আমাৰ বিজেপি চৰকাৰেই হ'ব। প্ৰাইম মিনিষ্টাৰ, হোম মিনিষ্টাৰ, যিমানখিনি য'ত যি মিনিষ্ট্ৰী হ'ব তাত ইছ্যুবিলাক মই লৈ যাম। আচ্ছা, বিজেপি যিমান আশা কৰিছিলে পাৰ্বত্য জিলাত ভোট পাব বুলি, তেনেকুৱা ধৰণৰ পোৱা নাই। তাৰ কিয় কাৰণ? আমাৰ এটা টাৰ্গেটটো আছে, হয় না নহয়? সেইটো টাৰ্গেট মতে নাপালেওতো ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট, হয় না নহয়? ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট। আৰু তাক লৈ আৰু বেছি পাম নাপাম বুলি এইটো কথা নাই আৰু কৈছে। কি হ'ল আপোনাৰ প্ৰথম কামটো কি হ'ল? প্ৰথম কামটো হৈছে মই গছ লগাম। প্ৰত্যেক বছৰ 1 লাখকৈ মই গছ লগাম। 5 বছৰে 5 লাখ গছ লগাম। তাৰপিছত মানে আমাৰ ৱাটাৰ টেবুল, ৱাটাৰ স্কেৰচিটিটো বেছি আছে। যিমানখিনি কেচমেণ্ট এৰিয়া আছে, সেই কেচমেণ্ট এৰিয়াটো মানে বিভিন্ন সমস্যা আছে। এই সমস্যাও মই ৰাজনীতিক সমস্যা বহুত আছে। প্ৰাইম মিনিষ্টাৰ, হোম মিনিষ্টাৰ, যিমানখিনি য'ত যি মিনিষ্ট্ৰী হ'ব তাত ইছ্যুবিলাক মই লৈ যাম। আচ্ছা, বিজেপি যিমান আশা কৰিছিলে পাৰ্বত্য জিলাত ভোট পাব বুলি, তেনেকুৱা ধৰণৰ পোৱা নাই। তাৰ কিয় কাৰণ? আমাৰ এটা টাৰ্গেটটো আছে, হয় না নহয়? সেইটো টাৰ্গেট মতে নাপালেওতো ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট, হয় না নহয়? ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট। আৰু তাক লৈ আৰু বেছি পাম নাপাম বুলি এইটো কথা নাই আৰু কৈছে। কি হ'ল আপোনাৰ প্ৰথম কামটো কি? ৱাটাৰ টেবুল, ৱাটাৰ স্কেৰচিটিটো বেছি আছে। যিমানখিনি কেচমেণ্ট এৰিয়া আছে, সেই কেচমেণ্ট এৰিয়াটো মানে মই ৰাজনীতিক সমস্যা বহুত আছে। এইটো আলাপ আলোচনা কৰিম। তাত আমাৰ 100% আমাৰ বিজেপি চৰকাৰেই হ'ব। প্ৰাইম মিনিষ্টাৰ, হোম মিনিষ্টাৰ, পাৰ্বত্য জিলাত ভোট পাব বুলি, তেনেকুৱা ধৰণৰ পোৱা নাই। তাৰ কিয় কাৰণ? আমাৰ এটা টাৰ্গেটটো আছে, হয় না নহয়? সেইটো টাৰ্গেট মতে নাপালেওতো ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট, হয় না নহয়? ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট। আৰু তাক লৈ আৰু বেছি পাম নাপাম বুলি এইটো কথা নাই আৰু কৈছে। কি হ'ল আপোনাৰ প্ৰথম কামটো কি হ'ল? প্ৰথম কামটো হৈছে মই গছ লগাম। প্ৰত্যেক বছৰ 1 লাখকৈ মই গছ লগাম। 5 বছৰে 5 লাখ গছ লগাম। তাৰপিছত মানে আমাৰ ৱাটাৰ টেবুল, ৱাটাৰ স্কেৰচিটিটো বেছি আছে। যিমানখিনি কেচমেণ্ট এৰিয়া আছে, সেই কেচমেণ্ট এৰিয়াটো মানে প্ৰটেকশ্যন কৰিবৰ বাবে মই সেইটো কাম কৰি যাম 5 বছৰ। আৰু কাৰ্বি আংলং, ডিমা হাছাও বিভিন্ন সমস্যা আছে। এই সমস্যাও মই ৰাজনীতিক সমস্যা বহুত আছে। এইটো আলাপ আলোচনা আমাৰ এটা টাৰ্গেটটো আছে, হয় না নহয়? সেইটো টাৰ্গেট মতে নাপালেওতো ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট, হয় না নহয়? আপোনাৰ প্ৰথম কামটো কি হ'ল? প্ৰথম কামটো হৈছে মই গছ লগাম। প্ৰত্যেক বছৰ 1 লাখকৈ মই গছ লগাম। 5 বছৰে 5 লাখ গছ লগাম। তাৰপিছত মানে আমাৰ ৱাটাৰ টেবুল, ৱাটাৰ কাৰ্বি আংলং, ডিমা হাছাও বিভিন্ন সমস্যা আছে। এই সমস্যাও মই ৰাজনীতিক সমস্যা বহুত আছে। এইটো আলাপ আলোচনা কৰি চৰকাৰেই হ'ব। প্ৰাইম মিনিষ্টাৰ, হোম মিনিষ্টাৰ, যিমান আশা কৰিছিলে পাৰ্বত্য জিলাত ভোট পাব বুলি, তেনেকুৱা ধৰণৰ পোৱা নাই। তাৰ কিয় কাৰণ? আমাৰ এটা টাৰ্গেটটো আছে, হয় না নহয়? সেইটো টাৰ্গেট মতে নাপালেওতো ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট, হয় না নহয়? ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট। আৰু তাক লৈ আৰু বেছি পাম নাপাম বুলি এইটো কথা নাই আৰু কৈছে। কি হ'ল আপোনাৰ প্ৰথম কাম? মানে আমাৰ ৱাটাৰ টেবুল, ৱাটাৰ স্কেৰচিটিটো বেছি আছে। বিভিন্ন সমস্যা আছে। এই সমস্যাও মই ৰাজনীতিক সমস্যা বহুত আছে। এইটো আলাপ আলোচনা কৰিম। তাত আমাৰ 100% আমাৰ বিজেপি চৰকাৰেই হ'ব। প্ৰাইম মিনিষ্টাৰ, হোম মিনিষ্টাৰ, যিমানখিনি য'ত যি মিনিষ্ট্ৰী হ'ব তাত ইছ্যুবিলাক মই লৈ যাম। আচ্ছা, বিজেপি যিমান আমাৰ এটা টাৰ্গেট 100% আমাৰ বিজেপি চৰকাৰেই হ'ব। প্ৰাইম মিনিষ্টাৰ, হোম মিনিষ্টাৰ, যিমানখিনি য'ত যি মিনিষ্ট্ৰী হ'ব তাত ইছ্যুবিলাক মই লৈ যাম।
আচ্ছা বিজেপি যিমান আশা কৰিছিলে পাৰ্বত্য জিলাত ভোট পাব বুলি তেনেকুৱা ধৰণ পোৱা নাই তাৰ কিয় কাৰণ এইটো আমাৰ এটা টাৰ্গেটটো আছে হয় না নহয় সেইটো টাৰ্গেট মতে নাপালেওতো ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট হয় না নহয় ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট আৰু তাত লৈ আৰু বেছি পাম নাপাম বুলি এইটো কথা নাই আৰু কৈছে কি হ'লে আপোনাৰ প্ৰথম কামটো কি হ'ব প্ৰথম কামটো হৈছে মই গছ লগাম প্ৰত্যেক বছৰ 1 লাখকৈ মই গছ লগাম 5 বছৰে 5 লাখ গছ লগাম তাৰপিছত মানে আমাৰ ৱাটাৰ টেবুল ৱাটাৰ স্কেৰচিটিটো বেছি আছে যিমানখিনি কেচমেণ্ট এৰিয়া আছে এই কেচমেণ্ট 100% আমাৰ বিজেপি চৰকাৰেই হ'ব প্ৰাইম মিনিষ্টাৰ হোম মিনিষ্টাৰ যিমানখিনি য'ত যি মিনিষ্ট্ৰী হ'ব তাত ইছ্যুবিলাক মই লৈ যাম আচ্ছা বিজেপি যিমান আশা কৰিছিলে পাৰ্বত্য জিলাত ভোট পাব বুলি তেনেকুৱা ধৰণ পোৱা নাই তাৰ কিয় কাৰণ আমাৰ এটা টাৰ্গেটটো আছে হয় না নহয় সেইটো টাৰ্গেট মতে নাপালেওতো ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট হয় না নহয় ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট আৰু তাত লৈ আৰু বেছি পাম নাপাম বুলি এইটো কথা নাই আৰু কৈছে কি হ'লে আপোনাৰ প্ৰথম কামটো কি হ'ব প্ৰথম কামটো হৈছে মই গছ লগাম প্ৰত্যেক বছৰ 1 লাখকৈ মই গছ লগাম 5 বছৰে 5 লাখ গছ লগাম তাৰপিছত মানে আমাৰ ৱাটাৰ টেবুল ৱাটাৰ স্কেৰচিটিটো বেছি আছে যিমানখিনি কেচমেণ্ট এৰিয়া আছে এই কেচমেণ্ট এৰিয়াটো মানে প্ৰটেকশ্যন কৰিব পাৰে মই সেইটো কাম কৰি যাম 5 বছৰ আৰু কাৰ্বি আংলং ডিমা হাছাও বিভিন্ন সমস্যা আছে এই সমস্যাও মই ৰাজনীতিক সমস্যা বহুত আছে এইটো আলাপ আলোচনা কৰিম তাত আমাৰ 100% আমাৰ বিজেপি চৰকাৰেই হ'ব প্ৰাইম মিনিষ্টাৰ হোম আচ্ছা বিজেপি যিমান আশা কৰিছিলে পাৰ্বত্য জিলাত ভোট পাব বুলি তেনেকুৱা ধৰণ পোৱা নাই তাৰ কিয় কাৰণ এইটো আমাৰ এটা টাৰ্গেটটো আছে হয় না নহয় সেইটো টাৰ্গেট মতে নাপালেওতো ইন পলিটিক্স বেছি পাম নাপাম বুলি এইটো কথা নাই আৰু কৈছে যিমানখিনি কেচমেণ্ট এৰিয়া আছে এই কেচমেণ্ট এৰিয়াটো মানে সমস্যা আছে এই সমস্যাও মই ৰাজনীতিক সমস্যা বহুত আছে এইটো আলাপ আলোচনা কৰিম তাত আমাৰ 100% আমাৰ বিজেপি চৰকাৰেই হ'ব প্ৰাইম মিনিষ্টাৰ হোম মিনিষ্টাৰ যিমানখিনি য'ত যি মিনিষ্ট্ৰী হ'ব তাত ইছ্যুবিলাক মই লৈ যাম আচ্ছা বিজেপি যিমান আশা কৰিছিলে পাৰ্বত্য জিলাত ভোট পাব বুলি তেনেকুৱা ধৰণ পোৱা নাই তাৰ কিয় কাৰণ এইটো আমাৰ এটা টাৰ্গেটটো আছে হয় না নহয় সেইটো টাৰ্গেট মতে নাপালেওতো ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট হয় না নহয় ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট আৰু তাত লৈ আৰু বেছি পাম নাপাম বুলি এইটো কথা নাই আৰু কৈছে কি হ'লে আপোনাৰ প্ৰথম কামটো কি হ'ব প্ৰথম কামটো হৈছে মই গছ লগাম প্ৰত্যেক বছৰ 1 লাখকৈ মই গছ লগাম 5 বছৰে 5 লাখ গছ লগাম তাৰপিছত মানে আমাৰ ৱাটাৰ টেবুল ৱাটাৰ আৰু কাৰ্বি আংলং ডিমা হাছাও বিভিন্ন সমস্যা আছে এই সমস্যাও মই ৰাজনীতিক সমস্যা বহুত আছে এইটো আলাপ আলোচনা কৰিম তাত আমাৰ 100% আমাৰ বিজেপি চৰকাৰেই হ'ব প্ৰাইম মিনিষ্টাৰ হোম মিনিষ্টাৰ যিমানখিনি য'ত যি মিনিষ্ট্ৰী হ'ব তাত ইছ্যুবিলাক মই লৈ যাম আচ্ছা বিজেপি যিমান আশা কৰিছিলে পাৰ্বত্য জিলাত ভোট পাব বুলি তেনেকুৱা ধৰণ পোৱা নাই তাৰ কিয় কাৰণ এইটো আমাৰ এটা টাৰ্গেটটো আছে হয় না নহয় সেইটো টাৰ্গেট মতে নাপালেওতো ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট হয় না নহয় ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট আৰু তাত লৈ আৰু বেছি পাম নাপাম বুলি এইটো কথা নাই আৰু কৈছে কি হ'লে আপোনাৰ প্ৰথম কামটো কি হ'ব প্ৰথম কামটো হৈছে মই গছ লগাম প্ৰত্যেক বছৰ 1 লাখকৈ মই গছ লগাম 5 বছৰে 5 লাখ গছ লগাম তাৰপিছত মানে আমাৰ ৱাটাৰ টেবুল ৱাটাৰ স্কেৰচিটিটো বেছি আছে যিমানখিনি কেচমেণ্ট এৰিয়া আছে এই কেচমেণ্ট এৰিয়াটো মানে প্ৰটেকশ্যন কৰিব পাৰে মই সেইটো কাম কৰি যাম 5 বছৰ আৰু কাৰ্বি আংলং ডিমা হাছাও বিভিন্ন সমস্যা আছে এই সমস্যাও মই ৰাজনীতিক সমস্যা বহুত আছে এইটো আলাপ আলোচনা কৰিম তাত আমাৰ 100% আমাৰ
বিজেপি চৰকাৰেই হ'ব, প্ৰাইম মিনিষ্টাৰ, হোম মিনিষ্টাৰ, যিমানখিনি য'ত যি মিনিষ্ট্ৰী হ'ব তাত বস্তুবিলাক মই লৈ যাম। আচ্ছা, বিজেপি যিমান আশা কৰিছিলে পাৰ্বত্য জিলাত ভোট পাব বুলি তেনেকুৱা ধৰণ পোৱা নাই, তাৰ কিয় কাৰণ এইটো আমাৰ এটা টাৰ্গেটটো আছে, হয় না নহয়? সেইটো প্ৰথম কামটো হৈছে মই গছ লগাম। প্ৰত্যেক বছৰ 1 লাখকৈ মই গছ লগাম। 5 বছৰে 5 লাখ গছ লগাম। তাৰপিছত মানে আমাৰ ৱাটাৰ টেবুলটো মানে প্ৰটেকশ্যন কৰিব পাৰে, মই সেইটো কাম কৰি যাম 5 বছৰ। আৰু কাৰ্বি আংলং ডিমা হাছাও বিভিন্ন সমস্যা আছে, এই সমস্যাও মই ৰাজনীতিক সমস্যা বহুত আছে, এইটো আলাপ আলোচনা কৰিম। তাত আমাৰ 100% আমাৰ বিজেপি চৰকাৰেই হ'ব, প্ৰাইম মিনিষ্টাৰ, হোম মিনিষ্টাৰ, যিমানখিনি য'ত যি মিনিষ্ট্ৰী হ'ব তাত বস্তুবিলাক মই লৈ যাম। আচ্ছা, বিজেপি যিমান আশা কৰিছিলে পাৰ্বত্য জিলাত ভোট পাব বুলি তেনেকুৱা ধৰণ পোৱা নাই, তাৰ কিয় কাৰণ এইটো আমাৰ এটা টাৰ্গেটটো আছে, হয় না নহয়? সেইটো টাৰ্গেট মতে নাপালেওতো ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট, হয় না নহয়? ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট, আৰু তাত লৈ আৰু বেছি পাম নাপাম বুলি এইটো কথা নাই আৰু কৈছে। কি হ'ল আপোনাৰ প্ৰথম কামটো কি হ'ব? প্ৰথম কামটো হৈছে মই গছ লগাম। প্ৰত্যেক বছৰ 1 লাখকৈ মই গছ লগাম। 5 বছৰে 5 লাখ গছ লগাম। তাৰপিছত মানে আমাৰ ৱাটাৰ টেবুল, ৱাটাৰ স্কেৰচিটিটো বেছি আছে, যিমানখিনি কেচমেণ্ট এৰিয়া আছে সেই কেচমেণ্ট এৰিয়াটো মানে প্ৰটেকশ্যন কৰিব পাৰে, মই সেইটো কাম কৰি যাম 5 বছৰ। আৰু কাৰ্বি আংলং ডিমা হাছাও বিভিন্ন সমস্যা আছে, এই সমস্যাও মই ৰাজনীতিক সমস্যা বহুত আছে, এইটো আলাপ আলোচনা কৰিম। তাত আমাৰ 100% আমাৰ বিজেপি চৰকাৰেই হ'ব, প্ৰাইম মিনিষ্টাৰ, হোম মিনিষ্টাৰ, যিমানখিনি য'ত যি মিনিষ্ট্ৰী হ'ব তাত বস্তুবিলাক মই লৈ যাম। আচ্ছা, বিজেপি যিমান আশা কৰিছিলে পাৰ্বত্য জিলাত ভোট পাব বুলি তেনেকুৱা ধৰণ পোৱা নাই, তাৰ কিয় কাৰণ এইটো আমাৰ এটা টাৰ্গেটটো আছে, হয় না নহয়? সেইটো টাৰ্গেট মতে নাপালেওতো ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট, হয় না নহয়? ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট, আৰু তাত লৈ আৰু বেছি পাম নাপাম বুলি এইটো কথা নাই আৰু কৈছে। কি হ'ল আপোনাৰ প্ৰথম কামটো কি হ'ব? প্ৰথম কামটো হৈছে মই গছ লগাম। প্ৰত্যেক বছৰ 1 লাখকৈ মই গছ লগাম। 5 বছৰে 5 লাখ গছ লগাম। তাৰপিছত মানে আমাৰ ৱাটাৰ টেবুল, ৱাটাৰ স্কেৰচিটিটো বেছি আছে, যিমানখিনি কেচমেণ্ট এৰিয়া আছে সেই কেচমেণ্ট এৰিয়াটো মানে প্ৰটেকশ্যন কৰিব পাৰে, মই সেইটো কাম কৰি যাম 5 বছৰ। আৰু কাৰ্বি আংলং ডিমা হাছাও বিভিন্ন সমস্যা আছে, এই সমস্যাও মই ৰাজনীতিক সমস্যা বহুত আছে, এইটো আলাপ আলোচনা কৰিম। তাত আমাৰ 100% আমাৰ বিজেপি চৰকাৰেই হ'ব, প্ৰাইম মিনিষ্টাৰ, হোম মিনিষ্টাৰ, যিমানখিনি য'ত যি মিনিষ্ট্ৰী হ'ব তাত বস্তুবিলাক মই লৈ নাপাম বুলি এইটো কথা নাই আৰু কৈছে। কি হ'ল আপোনাৰ প্ৰথম কামটো কি হ'ব? প্ৰথম কামটো হৈছে মই গছ লগাম। প্ৰত্যেক বছৰ 1 লাখকৈ মই গছ লগাম। 5 বছৰে 5 লাখ গছ লগাম। তাৰপিছত মানে আমাৰ ৱাটাৰ টেবুল, ৱাটাৰ স্কেৰচিটিটো বেছি আছে, যিমানখিনি কেচমেণ্ট এৰিয়া আছে সেই কেচমেণ্ট এৰিয়াটো মানে প্ৰটেকশ্যন কৰিব পাৰে, মই সেইটো কাম কৰি যাম 5 বছৰ। আৰু কাৰ্বি আংলং ডিমা হাছাও বিভিন্ন সমস্যা আছে, এই সমস্যাও মই ৰাজনীতিক সমস্যা বহুত আছে, এইটো আলাপ আলোচনা কৰিম। তাত আমাৰ 100% আমাৰ বিজেপি চৰকাৰেই হ'ব, প্ৰাইম মিনিষ্টাৰ, হোম মিনিষ্টাৰ, যিমানখিনি য'ত যি মিনিষ্ট্ৰী হ'ব তাত বস্তুবিলাক মই লৈ যাম। আচ্ছা, বিজেপি যিমান আশা কৰিছিলে পাৰ্বত্য জিলাত ভোট পাব বুলি তেনেকুৱা ধৰণ পোৱা নাই, তাৰ কিয় কাৰণ এইটো আমাৰ এটা টাৰ্গেটটো আছে, হয় না নহয়? সেইটো টাৰ্গেট মতে নাপালেওতো ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট, হয় না নহয়? ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট, আৰু তাত লৈ আৰু বেছি পাম নাপাম বুলি এইটো কথা নাই আৰু কৈছে। কি হ'ল
আপোনাৰ গছ লগাম 5 বছৰে 5 লাখ গছ লগাম তাৰপিছত মানে আমাৰ ৱাটাৰ টেবুল ৱাটাৰ স্কেৰচিটিটো বেছি আছে যিমানখিনি কেচমেণ্ট এৰিয়া আছে সেই কেচমেণ্ট এৰিয়াটো মানে প্ৰটেকশ্যন কৰিব পাৰে মই সেইটো কাম কৰি যাম 5 বছৰ আৰু কাৰ্বি আংলং ডিমা হাছাও বিভিন্ন সমস্যা আছে এই সমস্যাও মই ৰাজনীতিক সমস্যা বহুত আছে এইটো আলাপ আলোচনা কৰিম তাত আমাৰ 100% আমাৰ বিজেপি চৰকাৰেই হ'ব প্ৰাইম মিনিষ্টাৰ হোম মিনিষ্টাৰ যিমানখিনি য'ত যি মিনিষ্ট্ৰী হ'ব তাত ইছ্যুবিলাক মই লৈ যাম আচ্ছা বিজেপিয়ে যিমান আশা কৰিছিলে পাৰ্বত্য জিলাত ভোট পাব বুলি তেনেকুৱা ধৰণৰ পোৱা নাই তাৰ কিয় কাৰণ এইটো আমাৰ এটা টাৰ্গেটটো আছে হয় না নহয় সেইটো টাৰ্গেট মতে নাপালেওতো ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট হয় না নহয় ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট কি হ'ল আপোনাৰ প্ৰথম কামটো কি হ'ব প্ৰথম কামটো হৈছে মই গছ লগাম প্ৰত্যেক বছৰ 1 লাখকৈ মই গছ লগাম 5 বছৰে 5 লাখ গছ লগাম তাৰপিছত মানে আমাৰ ৱাটাৰ টেবুল ৱাটাৰ স্কেৰচিটিটো বেছি আছে যিমানখিনি কেচমেণ্ট এৰিয়া আছে সেই কেচমেণ্ট এৰিয়াটো মানে প্ৰটেকশ্যন কৰিব পাৰে মই সেইটো কাম কৰি যাম 5 বছৰ আৰু কাৰ্বি আংলং ডিমা হাছাও বিভিন্ন মিনিষ্টাৰ যিমানখিনি য'ত যি মিনিষ্ট্ৰী হ'ব তাত ইছ্যুবিলাক মই লৈ যাম আচ্ছা বিজেপিয়ে যিমান আশা কৰিছিলে পাৰ্বত্য জিলাত ভোট পাব বুলি তাত লৈ আৰু বেছি পাম নাপাম বুলি এইটো কথা নাই আৰু কৈছে কি হ'ল আপোনাৰ প্ৰথম কামটো কি হ'ব প্ৰথম কামটো হৈছে মই গছ লগাম প্ৰত্যেক বছৰ 1 লাখকৈ মই গছ লগাম 5 কেচমেণ্ট এৰিয়া আছে সেই কেচমেণ্ট এৰিয়াটো মানে প্ৰটেকশ্যন কৰিব পাৰে মই সেইটো কাম কৰি যাম ৰাজনীতিক সমস্যা বহুত আছে এইটো আলাপ আলোচনা কৰিম তাত আমাৰ 100% আমাৰ বিজেপি চৰকাৰেই হ'ব প্ৰাইম মিনিষ্টাৰ হোম মিনিষ্টাৰ যিমানখিনি য'ত যি মিনিষ্ট্ৰী হ'ব তাত ইছ্যুবিলাক মই লৈ যাম আচ্ছা বিজেপিয়ে যিমান আশা কৰিছিলে পাৰ্বত্য জিলাত ভোট পাব বুলি তেনেকুৱা ধৰণৰ পোৱা নাই তাৰ কিয় কাৰণ এইটো আমাৰ এটা টাৰ্গেটটো আছে হয় না নহয় সেইটো টাৰ্গেট মতে নাপালেওতো ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট হয় না নহয় ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট আৰু তাত লৈ আৰু বেছি পাম নাপাম বুলি এইটো কথা নাই আৰু কৈছে কি হ'ল আপোনাৰ প্ৰথম কামটো কি হ'ব প্ৰথম কামটো হৈছে মই গছ লগাম প্ৰত্যেক বছৰ 1 লাখকৈ মই গছ লগাম 5 বছৰে 5 লাখ গছ লগাম তাৰপিছত মানে আমাৰ ৱাটাৰ টেবুল ৱাটাৰ স্কেৰচিটিটো বেছি আছে যিমান হাছাও বিভিন্ন সমস্যা আছে এই সমস্যাও মই ৰাজনীতিক সমস্যা বহুত আছে এইটো আলাপ আলোচনা কৰিম তাত আমাৰ 100% আমাৰ বিজেপি চৰকাৰেই হ'ব প্ৰাইম মিনিষ্টাৰ হোম মিনিষ্টাৰ যিমানখিনি য'ত যি মিনিষ্ট্ৰী হ'ব তাত ইছ্যুবিলাক মই লৈ যাম আচ্ছা বিজেপিয়ে যিমান আশা কৰিছিলে পাৰ্বত্য জিলাত ভোট পাব বুলি তেনেকুৱা ধৰণৰ পোৱা নাই তাৰ কিয় কাৰণ এইটো আমাৰ এটা টাৰ্গেটটো আছে হয় না নহয় সেইটো টাৰ্গেট মতে নাপালেওতো ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট হয় না নহয় ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট আৰু তাত লৈ আৰু বেছি পাম নাপাম বুলি এইটো কথা নাই আৰু কৈছে কি হ'ল আপোনাৰ প্ৰথম কামটো কি হ'ব প্ৰথম কামটো হৈছে মই গছ লগাম প্ৰত্যেক বছৰ 1 লাখকৈ মই গছ লগাম 5 বছৰে 5 লাখ গছ লগাম তাৰপিছত মানে আমাৰ ৱাটাৰ টেবুল ৱাটাৰ স্কেৰচিটিটো বেছি আছে যিমানখিনি কেচমেণ্ট এৰিয়া আছে সেই কেচমেণ্ট এৰিয়াটো মানে প্ৰটেকশ্যন কৰিব পাৰে মই সেইটো কাম কৰি যাম 5 বছৰ আৰু কাৰ্বি আংলং ডিমা হাছাও বিভিন্ন সমস্যা আছে এই কৰিম তাত আমাৰ 100% আমাৰ বিজেপি চৰকাৰেই হ'ব প্ৰাইম মিনিষ্টাৰ হোম মিনিষ্টাৰ যিমানখিনি য'ত যি মিনিষ্ট্ৰী হ'ব তাত ইছ্যুবিলাক মই লৈ যাম আচ্ছা বিজেপিয়ে যিমান আশা কৰিছিলে পাৰ্বত্য জিলাত ভোট পাব তাত লৈ আৰু বেছি পাম নাপাম বুলি এইটো কথা নাই টেবুল ৱাটাৰ স্কেৰচিটিটো বেছি আছে যিমানখিনি কেচমেণ্ট এৰিয়া আছে সেই কেচমেণ্ট এৰিয়াটো মানে প্ৰটেকশ্যন কৰিব পাৰে মই সেইটো কাম কৰি যাম 5 বছৰ আৰু কাৰ্বি আংলং ডিমা হাছাও বিভিন্ন সমস্যা আছে এই সমস্যাও মই ৰাজনীতিক সমস্যা বহুত আছে এইটো
আলাপ আলোচনা কৰিম। তাত আমাৰ 100% আমাৰ বিজেপি চৰকাৰেই হ'ব। প্ৰাইম মিনিষ্টাৰ, হোম মিনিষ্টাৰ, যিমানখিনি য'ত যি মিনিষ্ট্ৰী হ'ব তাত ইছ্যুবিলাক মই লৈ যাম। আচ্ছা, বিজেপি যিমান আশা কৰিছিলে পাৰ্বত্য জিলাত ভোট পাব বুলি তেনেকুৱা ধৰণ পোৱা নাই, তাৰ কিয় কাৰণ? এইটো আমাৰ এটা টাৰ্গেটটো আছে, হয় না নহয়? সেইটো টাৰ্গেট মতে নাপালেওতো ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট, হয় না নহয়? ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট, আৰু তাত লৈ আৰু বেছি পাম নাপাম বুলি এইটো কথা নাই আৰু কৈছে। কি হ'লে আপোনাৰ প্ৰথম কামটো কি হ'ব? প্ৰথম কামটো হৈছে মই গছ লগাম। প্ৰত্যেক বছৰ 1 লাখকৈ মই গছ লগাম। 5 বছৰে 5 লাখ গছ লগাম। তাৰপিছত মানে আমাৰ ৱাটাৰ টেবুল, ৱাটাৰ স্কেৰচিটিটো বেছি আছে। যিমানখিনি কেচমেণ্ট এৰিয়া আছে সেই কেচমেণ্ট এৰিয়াটো মানে প্ৰটেকশ্যন কৰিব পাৰে, মই সেইটো কাম কৰি যাম 5 বছৰ। আৰু কাৰ্বি আংলং ডিমা হাছাও বিভিন্ন সমস্যা আছে। এই সমস্যাও মই ৰাজনীতিক সমস্যা বহুত আছে, এইটো আলাপ আলোচনা কৰিম। তাত আমাৰ 100% আমাৰ বিজেপি চৰকাৰেই হ'ব। প্ৰাইম মিনিষ্টাৰ, হোম মিনিষ্টাৰ, যিমানখিনি য'ত যি মিনিষ্ট্ৰী হ'ব তাত ইছ্যুবিলাক মই লৈ যাম। আচ্ছা, বিজেপি যিমান আশা কৰিছিলে পাৰ্বত্য জিলাত ভোট পাব বুলি তেনেকুৱা ধৰণ পোৱা নাই, তাৰ কিয় কাৰণ? এইটো আমাৰ এটা টাৰ্গেটটো আছে, হয় না নহয়? সেইটো টাৰ্গেট মতে নাপালেওতো ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট, হয় না নহয়? ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট, আৰু তাত লৈ আৰু বেছি পাম নাপাম বুলি এইটো কথা নাই আৰু কৈছে। কি হ'লে আপোনাৰ প্ৰথম কামটো কি হ'ব? প্ৰথম কামটো হৈছে মই গছ লগাম। প্ৰত্যেক বছৰ 1 লাখকৈ মই গছ লগাম। 5 বছৰে 5 লাখ গছ লগাম। তাৰপিছত মানে আমাৰ ৱাটাৰ টেবুল, ৱাটাৰ স্কেৰচিটিটো বেছি আছে। যিমানখিনি কেচমেণ্ট এৰিয়া আছে সেই কেচমেণ্ট এৰিয়াটো মানে প্ৰটেকশ্যন কৰিব পাৰে, মই সেইটো কাম কৰি যাম 5 বছৰ। আৰু কাৰ্বি আংলং ডিমা হাছাও বিভিন্ন সমস্যা আছে। এই সমস্যাও মই ৰাজনীতিক সমস্যা বহুত আছে, এইটো আলাপ আলোচনা কৰিম। তাত আমাৰ 100% আমাৰ বিজেপি চৰকাৰেই হ'ব। প্ৰাইম মিনিষ্টাৰ, হোম মিনিষ্টাৰ, যিমানখিনি য'ত যি মিনিষ্ট্ৰী হ'ব তাত ইছ্যুবিলাক মই লৈ যাম। আচ্ছা, বিজেপি যিমান আশা কৰিছিলে পাৰ্বত্য জিলাত ভোট পাব বুলি তেনেকুৱা ধৰণ পোৱা নাই, তাৰ কিয় কাৰণ? এইটো আমাৰ এটা টাৰ্গেটটো আছে, হয় না নহয়? সেইটো টাৰ্গেট মতে নাপালেওতো ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট, হয় না নহয়? ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট, আৰু তাত লৈ আৰু বেছি পাম নাপাম বুলি এইটো কথা নাই আৰু কৈছে। কি হ'লে আপোনাৰ প্ৰথম কামটো কি হ'ব? প্ৰথম কামটো হৈছে মই গছ লগাম। প্ৰত্যেক বছৰ 1 লাখকৈ মই গছ লগাম। 5 বছৰে 5 লাখ গছ লগাম। তাৰপিছত মানে আমাৰ ৱাটাৰ টেবুল, ৱাটাৰ স্কেৰচিটিটো বেছি আছে। যিমানখিনি কেচমেণ্ট এৰিয়া আছে সেই কেচমেণ্ট এৰিয়াটো মানে প্ৰটেকশ্যন কৰিব পাৰে, মই সেইটো কাম কৰি যাম 5 বছৰ। আৰু কাৰ্বি আংলং ডিমা হাছাও বিভিন্ন সমস্যা আছে। এই সমস্যাও মই ৰাজনীতিক সমস্যা বহুত আছে, এইটো আলাপ আলোচনা কৰিম। তাত আমাৰ 100% আমাৰ বিজেপি চৰকাৰেই হোম মিনিষ্টাৰ, যিমানখিনি য'ত যি মিনিষ্ট্ৰী হ'ব তাত ইছ্যুবিলাক মই লৈ যাম। আচ্ছা, বিজেপি যিমান আশা কৰিছিলে পাৰ্বত্য জিলাত ভোট পাব বুলি তেনেকুৱা ধৰণ পোৱা নাই, তাৰ কিয় কাৰণ? এইটো আমাৰ এটা টাৰ্গেটটো আছে, হয় না নহয়? সেইটো টাৰ্গেট মতে নাপালেওতো ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট, হয় না নহয়? ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট, আৰু তাত লৈ আৰু বেছি পাম নাপাম বুলি এইটো কথা নাই আৰু কৈছে। কি হ'লে আপোনাৰ প্ৰথম কামটো কি হ'ব? প্ৰথম কামটো হৈছে মই গছ লগাম। প্ৰত্যেক বছৰ 1 লাখকৈ মই গছ লগাম। 5 বছৰে 5 লাখ গছ লগাম। তাৰপিছত মানে আমাৰ ৱাটাৰ টেবুল, ৱাটাৰ স্কেৰচিটিটো বেছি আছে। যিমানখিনি কেচমেণ্ট এৰিয়া আছে সেই কেচমেণ্ট এৰিয়াটো মানে প্ৰটেকশ্যন কৰিব পাৰে, মই সেইটো কাম কৰি যাম 5 বছৰ। আৰু কাৰ্বি আংলং ডিমা হাছাও বিভিন্ন সমস্যা আছে। এই সমস্যাও মই ৰাজনীতিক সমস্যা বহুত আছে, এইটো আলাপ আলোচনা। আমাৰ এটা টাৰ্গেটটো আছে, হয় না নহয়? সেইটো
টার্গেট মতে না পালেও তো ইন পলিটিক্স সেকেন্ড মই গছ লগাম প্ৰত্যেক বছৰ 1 লাখকে মই গছ লগাম 5 বছৰে 5 লাখ গছ লগাম তাৰপিছত মানে আমাৰ ৱাটাৰ টেবল ৱাটাৰ স্কেৰচিটিটো বেছি আছে যিমানখিনি কেচমেণ্ট এৰিয়া আছে সেই কেচমেণ্ট এৰিয়াটো মানে প্ৰটেকশ্যন কৰিবৰ বাবে মই সেইটো কাম কৰি যাম 5 বছৰ আৰু কাৰ্বি আংলং ডিমা হাছাও বিভিন্ন সমস্যা আছে এই সমস্যাও মই ৰাজনীতিক সমস্যা বহুত আছে এইটো আলাপ আলোচনা কৰিম তাত আমাৰ 100% আমাৰ বিজেপি চৰকাৰেই হ'ব প্ৰাইম মিনিষ্টাৰ হোম মিনিষ্টাৰ যিমানখিনি য'ত হৈছিলে পাৰ্বত্য জিলাত ভোট পাব বুলি তেনেকৈ ধৰণ পোৱা নাই তাৰ কিয় কাৰণ কিয় ইকুৱেল টু লাষ্ট হয় না ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট আৰু তাত লৈ আৰু বেছি পাম নাপাম বুলি সেইটো কথা নাই আৰু কৈছে কি হ'লে আপোনাৰ প্ৰথম কামটো কি হ'ব প্ৰথম কামটো হৈছে মই গছ লগাম প্ৰত্যেক বছৰ 1 লাখকে মই গছ লগাম 5 বছৰে 5 লাখ গছ লগাম তাৰপিছত মানে আমাৰ ৱাটাৰ টেবল ৱাটাৰ স্কেৰচিটিটো বেছি আছে যিমানখিনি কেচমেণ্ট এৰিয়া আছে সেই কেচমেণ্ট এৰিয়াটো মানে প্ৰটেকশ্যন কৰিবৰ বাবে মই সেইটো কাম কৰি যাম 5 বছৰ আৰু কাৰ্বি আংলং ডিমা হাছাও বিভিন্ন সমস্যা আছে এই সমস্যাও মই ৰাজনীতিক সমস্যা বহুত আছে এইটো আলাপ আলোচনা কৰিম তাত আমাৰ 100% আমাৰ বিজেপি চৰকাৰেই হ'ব প্ৰাইম মিনিষ্টাৰ হোম মিনিষ্টাৰ যিমানখিনি য'ত যি মিনিষ্ট্ৰী হ'ব তাত ইছ্যুবিলাক মই লৈ যাম আচ্ছা বিজেপি যিমান আশা কৰিছিলে পাৰ্বত্য জিলাত ভোট পাব বুলি তেনেকৈ ধৰণ পোৱা নাই তাৰ কিয় কাৰণ আমাৰ এটা টাৰ্গেটটো আছে হয় না নহয় সেইটো টাৰ্গেট মতে নাপালেওতো ইন পলিটিক্স সেকেন্ড ইকুৱেল টু লাষ্ট হয় না ইন পলিটিক্স সেকেন্ড ইকুৱেল টু লাষ্ট আৰু তাত লৈ আৰু বেছি পাম নাপাম বুলি সেইটো কথা নাই আৰু কৈছে কি হ'লে আপোনাৰ প্ৰথম কামটো কি হ'ব প্ৰথম কামটো হৈছে মই গছ লগাম প্ৰত্যেক বছৰ 1 লাখকে মই গছ লগাম 5 বছৰে 5 লাখ গছ লগাম তাৰপিছত মানে আমাৰ ৱাটাৰ টেবল ৱাটাৰ স্কেৰচিটিটো মই সেইটো কাম কৰি যাম 5 বছৰ আৰু কাৰ্বি আংলং ডিমা হাছাও বিভিন্ন সমস্যা আছে এই সমস্যাও মই ৰাজনীতিক সমস্যা বহুত আছে এইটো আলাপ আলোচনা কৰিম তাত আমাৰ 100% আমাৰ বিজেপি চৰকাৰেই হ'ব প্ৰাইম মিনিষ্টাৰ হোম মিনিষ্টাৰ যিমানখিনি য'ত যি মিনিষ্ট্ৰী হ'ব তাত ইছ্যুবিলাক মই লৈ যাম আচ্ছা বিজেপি যিমান আশা কৰিছিলে পাৰ্বত্য জিলাত ভোট পাব বুলি তেনেকৈ ধৰণ পোৱা নাই তাৰ কিয় কাৰণ আমাৰ এটা টাৰ্গেটটো আছে হয় না নহয় সেইটো টাৰ্গেট মতে নাপালেওতো ইন পলিটিক্স নাপাম সেইটো কথা নাই আৰু কৈছে কি হ'লে আপোনাৰ প্ৰথম কামটো কি হ'ব প্ৰথম কামটো হৈছে মই গছ লগাম প্ৰত্যেক বছৰ 1 লাখকে মই গছ লগাম ৱাটাৰ স্কেৰচিটিটো বেছি আছে যিমানখিনি কেচমেণ্ট এৰিয়া আছে সেই কেচমেণ্ট এৰিয়াটো মানে প্ৰটেকশ্যন কৰিবৰ বাবে মই সেইটো কাম কৰি যাম 5 বছৰ আৰু কাৰ্বি আংলং ডিমা হাছাও বিভিন্ন সমস্যা আছে এই সমস্যাও মই ৰাজনীতিক সমস্যা বহুত আছে এইটো আলাপ আলোচনা কৰিম তাত আমাৰ 100% আমাৰ বিজেপি চৰকাৰেই হ'ব প্ৰাইম মিনিষ্টাৰ হোম মিনিষ্টাৰ যিমানখিনি য'ত যি মিনিষ্ট্ৰী হ'ব তাত ইছ্যুবিলাক মই লৈ যাম আচ্ছা বিজেপি যিমান আশা কৰিছিলে পাৰ্বত্য জিলাত ভোট পাব বুলি তেনেকৈ ধৰণ পোৱা নাই তাৰ কিয় কাৰণ আমাৰ এটা টাৰ্গেটটো আছে হয় না নহয় সেইটো টাৰ্গেট মতে নাপালেওতো ইন পলিটিক্স সেকেন্ড ইকুৱেল টু লাষ্ট হয় না ইন পলিটিক্স সেকেন্ড ইকুৱেল টু লাষ্ট আৰু তাত লৈ আৰু বেছি পাম নাপাম বুলি সেইটো কথা নাই আৰু কৈছে কি হ'লে আপোনাৰ প্ৰথম কামটো কি হ'ব প্ৰথম কামটো হৈছে মই গছ লগাম প্ৰত্যেক বছৰ 1 লাখকে মই গছ লগাম 5 বছৰে 5 লাখ গছ লগাম তাৰপিছত মানে আমাৰ ৱাটাৰ টেবল ৱাটাৰ স্কেৰচিটিটো বেছি আছে যিমানখিনি কেচমেণ্ট এৰিয়া আছে সেই কেচমেণ্ট এৰিয়াটো মানে প্ৰটেকশ্যন কৰিবৰ বাবে মই সেইটো কাম কৰি যাম 5 বছৰ আৰু কাৰ্বি আংলং ডিমা হাছাও বিভিন্ন সমস্যা আছে এই সমস্যাও মই ৰাজনীতিক সমস্যা বহুত আছে এইটো আলাপ আলোচনা কৰিম তাত আমাৰ
100% আমাৰ বিজেপি চৰকাৰেই হ'ব। প্ৰাইম মিনিষ্টাৰ, হোম মিনিষ্টাৰ, যিমানখিনি য'ত যি মিনিষ্ট্ৰী হ'ব তাত বস্তুবিলাক মই লৈ যাম। আচ্ছা, বিজেপি যিমান আশা কৰিছিলে পাৰ্বত্য জিলাত ভোট পাব বুলি তেনেকুৱা ধৰণৰ পোৱা নাই, তাৰ কিয় কাৰণ? এইটো আমাৰ এটা টাৰ্গেটটো আছে, হয় না নহয়? সেইটো টাৰ্গেট মতে নাপালেওতো ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট, হয় না নহয়? ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট, আৰু তাত লৈ আৰু বেছি পাম নাপাম বুলি সেইটো কথা নাই আৰু কৈছে। কি হ'লে আপোনাৰ প্ৰথম কামটো কি হ'ব? প্ৰথম কামটো হৈছে মই গছ লগাম। প্ৰত্যেক বছৰ 1 লাখকৈ মই গছ লগাম। 5 বছৰে 5 লাখ গছ লগাম। তাৰপিছত মানে আমাৰ ৱাটাৰ টেবুল, ৱাটাৰ স্কেৰচিটিটো বেছি আছে। যিমানখিনি কেচমেণ্ট এৰিয়া আছে সেই কেচমেণ্ট এৰিয়াটো মানে প্ৰটেকশ্যন কৰিব পাৰে, মই সেইটো কাম কৰি যাম 5 বছৰ। আৰু কাৰ্বি আংলং, ডিমা হাছাও বিভিন্ন সমস্যা আছে। এই সমস্যাও মই ৰাজনীতিক সমস্যা বহুত আছে, এইটো আলাপ আলোচনা কৰিম। তাত আমাৰ 100% আমাৰ বিজেপি চৰকাৰেই হ'ব। প্ৰাইম মিনিষ্টাৰ, হোম মিনিষ্টাৰ, যিমানখিনি য'ত যি মিনিষ্ট্ৰী হ'ব তাত বস্তুবিলাক মই লৈ যাম। আচ্ছা, বিজেপি যিমান আশা কৰিছিলে পাৰ্বত্য জিলাত ভোট পাব বুলি তেনেকুৱা ধৰণৰ পোৱা নাই, তাৰ কিয় কাৰণ? এইটো আমাৰ এটা টাৰ্গেটটো আছে, হয় না নহয়? সেইটো টাৰ্গেট মতে নাপালেওতো ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট, হয় না নহয়? ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট, আৰু তাত লৈ আৰু বেছি পাম নাপাম বুলি সেইটো কথা নাই আৰু কৈছে। কি হ'লে আপোনাৰ প্ৰথম কামটো কি হ'ব? প্ৰথম কামটো হৈছে মই গছ লগাম। প্ৰত্যেক বছৰ 1 লাখকৈ মই গছ লগাম। 5 বছৰে 5 লাখ গছ লগাম। তাৰপিছত মানে আমাৰ ৱাটাৰ টেবুল, ৱাটাৰ স্কেৰচিটিটো বেছি আছে। যিমানখিনি কেচমেণ্ট এৰিয়া আছে সেই কেচমেণ্ট এৰিয়াটো মানে প্ৰটেকশ্যন কৰিব পাৰে, মই সেইটো কাম কৰি যাম 5 বছৰ। আৰু কাৰ্বি আংলং, ডিমা হাছাও বিভিন্ন সমস্যা আছে। এই সমস্যাও মই ৰাজনীতিক সমস্যা বহুত আছে, এইটো আলাপ আলোচনা কৰিম। তাত আমাৰ 100% আমাৰ বিজেপি চৰকাৰেই হ'ব। প্ৰাইম মিনিষ্টাৰ, হোম মিনিষ্টাৰ, যিমানখিনি য'ত যি মিনিষ্ট্ৰী হ'ব তাত বস্তুবিলাক মই লৈ যাম। আচ্ছা, বিজেপি যিমান আশা কৰিছিলে পাৰ্বত্য জিলাত ভোট পাব বুলি তেনেকুৱা ধৰণৰ ছেকেণ্ড ইকুৱেল টু লাষ্ট, হয় না নহয়? ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট, আৰু তাত লৈ আৰু বেছি পাম নাপাম বুলি সেইটো কথা নাই আৰু কৈছে। কি হ'লে আপোনাৰ প্ৰথম কামটো কি হ'ব? প্ৰথম কামটো হৈছে মই গছ লগাম। প্ৰত্যেক বছৰ 1 লাখকৈ মই গছ লগাম। 5 বছৰে 5 লাখ গছ লগাম। তাৰপিছত মানে আমাৰ ৱাটাৰ টেবুল, ৱাটাৰ স্কেৰচিটিটো বেছি আছে। যিমানখিনি কেচমেণ্ট এৰিয়া আছে সেই কেচমেণ্ট এৰিয়াটো মানে প্ৰটেকশ্যন কৰিব পাৰে, মই সেইটো কাম কৰি যাম 5 বছৰ। আৰু কাৰ্বি আংলং, ডিমা হাছাও বিভিন্ন সমস্যা আছে। এই সমস্যাও মই ৰাজনীতিক সমস্যা বহুত আছে, এইটো আলাপ আলোচনা কৰিম। তাত আমাৰ 100% আমাৰ বিজেপি চৰকাৰেই হ'ব। প্ৰাইম মিনিষ্টাৰ, হোম মিনিষ্টাৰ, তেনেকুৱা ধৰণৰ পোৱা নাই, তাৰ কিয় কাৰণ? এইটো আমাৰ এটা টাৰ্গেটটো আছে, হয় না নহয়? সেইটো টাৰ্গেট মতে নাপালেওতো ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট, হয় না নহয়? ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট, আৰু তাত লৈ আৰু বেছি পাম নাপাম বুলি সেইটো কথা নাই আৰু কৈছে। কি হ'লে আপোনাৰ প্ৰথম কামটো কি হ'ব? প্ৰথম কামটো হৈছে মই গছ লগাম। প্ৰত্যেক বছৰ 1 লাখকৈ মই গছ লগাম। 5 বছৰে 5 লাখ গছ লগাম। তাৰপিছত মানে আমাৰ ৱাটাৰ টেবুল, ৱাটাৰ স্কেৰচিটিটো বেছি আছে। যিমানখিনি কেচমেণ্ট এৰিয়া আছে সেই কেচমেণ্ট এৰিয়াটো মানে প্ৰটেকশ্যন কৰিব পাৰে, মই সেইটো কাম কৰি যাম 5 বছৰ। আৰু কাৰ্বি আংলং, ডিমা হাছাও বিভিন্ন সমস্যা আছে। এই সমস্যাও মই ৰাজনীতিক সমস্যা বহুত আছে, এইটো আলাপ আলোচনা কৰিম। তাত আমাৰ 100% আমাৰ বিজেপি চৰকাৰেই হ'ব। কৈছিলে পাৰ্বত্য জিলাত ভোট পাব বুলি তেনেকুৱা ধৰণৰ পোৱা নাই, তাৰ কিয় কাৰণ? এইটো আমাৰ এটা টাৰ্গেটটো আছে, হয় না নহয়? সেইটো টাৰ্গেট মতে নাপালেওতো ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট, হয় না নহয়? ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট, আৰু তাত লৈ আৰু
বেছি পাম নাপাম বোলে সেইটো কথা নাই আৰু কৰিছে। কি হ'ল আপোনাৰ প্ৰথম কামটো কি হ'ল? প্ৰথম কামটো হৈছে মই গছ লগাম। প্ৰত্যেক বছৰ 1 লাখকৈ মই গছ লগাম। 5 বছৰলৈ 5 লাখ গছ লগাম। তাৰপিছত মানে আমাৰ ৱাটাৰ টেবুল ৱাটাৰ স্কেৰচিটিটো বেছি আছে। যিমানখিনি কেচমেণ্ট এৰিয়া আছে সেই কেচমেণ্ট এৰিয়াটো মানে প্ৰটেকশ্যন কৰিবৰ বাবে মই সেইটো কাম কৰি যাম 5 বছৰ। আৰু কাৰ্বি আংলং ডিমা হাছাও বিভিন্ন সমস্যা আছে। এই সমস্যাও মই ৰাজনীতিক সমস্যা বহুত আছে। এইটো আলাপ আলোচনা কৰিম। তাত আমাৰ 100% আমাৰ বিজেপি চৰকাৰেই হ'ব। প্ৰাইম মিনিষ্টাৰ, হোম মিনিষ্টাৰ, যিমানখিনি য'ত যি মিনিষ্ট্ৰী হ'ব তাত ইছ্যুবিলাক মই লৈ যাম। আচ্ছা, বিজেপিত যিমান আশা কৰিছিলে পাৰ্বত্য জিলাত ভোট পাব বুলি তেনেকুৱা ধৰণৰ পোৱা নাই, তাৰ কিয় কাৰণ? এইটো আমাৰ এটা টাৰ্গেটটো আছে, হয় না নহয়? সেইটো টাৰ্গেট মতে নাপালেওতো ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট, হয় না নহয়? ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট। আৰু তাত লৈ আৰু বেছি পাম নাপাম বোলে সেইটো কথা নাই আৰু কৰিছে। কি হ'ল আপোনাৰ প্ৰথম কামটো কি হ'ল? প্ৰথম কামটো হৈছে মই গছ লগাম। প্ৰত্যেক বছৰ 1 লাখকৈ মই গছ লগাম। 5 বছৰলৈ 5 লাখ গছ লগাম। তাৰপিছত মানে আমাৰ ৱাটাৰ টেবুল ৱাটাৰ স্কেৰচিটিটো বেছি আছে। যিমানখিনি কেচমেণ্ট এৰিয়া আছে সেই কেচমেণ্ট এৰিয়াটো মানে প্ৰটেকশ্যন কৰিবৰ বাবে মই সেইটো কাম কৰি যাম 5 বছৰ। আৰু কাৰ্বি আংলং ডিমা হাছাও বিভিন্ন সমস্যা আছে। এই সমস্যাও মই ৰাজনীতিক সমস্যা বহুত আছে। এইটো আলাপ আলোচনা কৰিম। তাত আমাৰ 100% আমাৰ বিজেপি চৰকাৰেই হ'ব। প্ৰাইম মিনিষ্টাৰ, হোম মিনিষ্টাৰ, যিমানখিনি য'ত যি মিনিষ্ট্ৰী হ'ব তাত ইছ্যুবিলাক মই লৈ যাম। আচ্ছা, বিজেপিত যিমান আশা কৰিছিলে পাৰ্বত্য জিলাত ভোট পাব বুলি তেনেকুৱা ধৰণৰ পোৱা নাই, তাৰ কিয় কাৰণ? এইটো আমাৰ এটা টাৰ্গেটটো আছে, হয় না নহয়? সেইটো টাৰ্গেট মতে নাপালেওতো ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট, হয় না নহয়? ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট। আৰু মানে আমাৰ ৱাটাৰ টেবুল ৱাটাৰ স্কেৰচিটিটো বেছি আছে। যিমানখিনি কেচমেণ্ট এৰিয়া আছে সেই কেচমেণ্ট এৰিয়াটো মানে প্ৰটেকশ্যন কৰিবৰ বাবে মই সেইটো কাম কৰি যাম 5% আমাৰ লাষ্ট, হয় না নহয়? ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট। আৰু তাত লৈ আৰু বেছি পাম নাপাম বোলে সেইটো কথা নাই আৰু কৰিছে। লগাম। তাৰপিছত মানে আমাৰ ৱাটাৰ টেবুল ৱাটাৰ স্কেৰচিটিটো বেছি আছে। যিমানখিনি মই সেইটো কাম আছে। এই সমস্যাও মই ৰাজনীতিক সমস্যা বহুত আছে। এইটো আলাপ আলোচনা কৰিম। তাত আমাৰ 100% আমাৰ বিজেপি চৰকাৰেই হ'ব। প্ৰাইম মিনিষ্টাৰ, হোম মিনিষ্টাৰ, যিমানখিনি য'ত যি মিনিষ্ট্ৰী হ'ব তাত ইছ্যুবিলাক মই লৈ যাম। আচ্ছা, বিজেপিত যিমান আশা কৰিছিল আমাৰ পাম নাপাম বোলে সেইটো কথা নাই আৰু কৰিছে। কি হ'ল আপোনাৰ প্ৰথম কামটো কি হ'ল? প্ৰথম কামটো 5 লাখ গছ লগাম। তাৰপিছত মানে আমাৰ ৱাটাৰ টেবুল ৱাটাৰ স্কেৰচিটিটো মানে প্ৰটেকশ্যন কৰিবৰ বাবে মই সেইটো কাম কৰি যাম 5 বছৰ। আৰু কাৰ্বি আংলং ডিমা হাছাও বিভিন্ন সমস্যা আছে। এই সমস্যাও মই ৰাজনীতিক সমস্যা বহুত 100% আমাৰ বিজেপি চৰকাৰেই হ'ব। প্ৰাইম মিনিষ্টাৰ, হোম মিনিষ্টাৰ, যিমানখিনি য'ত যি মিনিষ্ট্ৰী হ'ব তাত আমাৰ এটা টাৰ্গেটটো আছে, হয় না নহয়? সেইটো টাৰ্গেট মতে নাপালেওতো ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট, হয় না নহয়? ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট। আৰু তাত লৈ আৰু বেছি পাম নাপাম বোলে সেইটো কথা নাই আৰু কৰিছে। কি হ'ল আপোনাৰ প্ৰথম কামটো কি হ'ল? আমাৰ ৱাটাৰ টেবুল ৱাটাৰ স্কেৰচিটিটো বেছি আছে। যিমানখিনি কেচমেণ্ট এৰিয়া আছে সেই কেচমেণ্ট এৰিয়াটো মানে প্ৰটেকশ্যন কৰিবৰ বাবে মই সেইটো কাম কৰি যাম 5 বছৰ। আৰু কাৰ্বি আংলং ডিমা হাছাও বিভিন্ন সমস্যা আছে। এই সমস্যাও মই ৰাজনীতিক সমস্যা বহুত আছে। এইটো যিমানখিনি য'ত যি মিনিষ্ট্ৰী হ'ব তাত ইছ্যুবিলাক মই কি হ'ল আপোনাৰ প্ৰথম কামটো কি হ'ল? প্ৰথম কামটো হৈছে মই গছ লগাম। প্ৰত্যেক বছৰ 1 লাখকৈ মই গছ লগাম।
5 বছৰে 5 লাখ কোটিতে বেছি আছে যিমানখিনি কেচমেণ্ট এৰিয়া আছে সেই কেচমেণ্ট এৰিয়াটো মানে প্ৰটেকশ্যন কৰিব বাবে মই সেইটো কাম কৰি যাম 5 বছৰ। আৰু কাৰ্বি আংলং ডিমা হাছাও বিভিন্ন সমস্যা আছে, এই সমস্যাও মই ৰাজনীতিক সমস্যা বহুত আছে, এইটো আলাপ আলোচনা কৰিম। তাত আমাৰ 100% আমাৰ বিজেপি চৰকাৰ ইছ্যুবিলাক মই লৈ যাম। আচ্ছা, বিজেপিয়ে যিমান আশা কৰিছিলে পাৰ্বত্য জিলাত ভোট পাব বুলি তেনেকুৱা ধৰণৰ পোৱা নাই, তাৰ কিয় কাৰণ এইটো আমাৰ এটা টাৰ্গেটটো আছে, হয় না নহয়? সেইটো টাৰ্গেট মতে নাপালেওতো ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট, হয় না নহয়? ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট, আৰু তাত লৈ আৰু বেছি পাম নাপাম বুলি এইটো কথা নাই আৰু কৈছে। কি হ'ল আপোনাৰ প্ৰথম কামটো কি হ'ব? প্ৰথম কামটো হৈছে মই গছ লগাম, প্ৰত্যেক বছৰ 1 লাখকৈ মই গছ লগাম, 5 বছৰে 5 লাখ গছ লগাম। তাৰপিছত মানে আমাৰ ৱাটাৰ টেবুল ৱাটাৰ স্কেৰচিটিটো বেছি আছে, যিমানখিনি কেচমেণ্ট এৰিয়া আছে সেই কেচমেণ্ট এৰিয়াটো মানে প্ৰটেকশ্যন কৰিব বাবে মই সেইটো কাম কৰি যাম 5 বছৰ। আৰু কাৰ্বি আংলং ডিমা হাছাও বিভিন্ন সমস্যা আছে, এই সমস্যাও মই ৰাজনীতিক সমস্যা বহুত আছে, এইটো আলাপ আলোচনা কৰিম। তাত আমাৰ 100% আমাৰ বিজেপি চৰকাৰেই হ'ব, প্ৰাইম মিনিষ্টাৰ হোম মিনিষ্টাৰ যিমানখিনি য'ত যি মিনিষ্ট্ৰী হ'ব তাত ইছ্যুবিলাক মই লৈ যাম। আচ্ছা, বিজেপিয়ে যিমান আশা কৰিছিলে পাৰ্বত্য জিলাত ভোট পাব বুলি তেনেকুৱা ধৰণৰ পোৱা নাই, তাৰ কিয় কাৰণ এইটো আমাৰ এটা টাৰ্গেটটো আছে, হয় না নহয়? সেইটো টাৰ্গেট মতে নাপালেওতো ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট, হয় না নহয়? ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট, আৰু তাত লৈ আৰু বেছি পাম নাপাম বুলি এইটো কথা নাই আৰু কৈছে। কি হ'ল আপোনাৰ প্ৰথম কামটো কি হ'ব? প্ৰথম কামটো হৈছে মই গছ লগাম, প্ৰত্যেক বছৰ 1 লাখকৈ মই গছ লগাম, 5 বছৰে 5 লাখ গছ লগাম। তাৰপিছত মানে আমাৰ ৱাটাৰ টেবুল ৱাটাৰ স্কেৰচিটিটো বেছি আছে, যিমানখিনি কেচমেণ্ট এৰিয়া। আৰু কাৰ্বি আংলং ডিমা হাছাও বিভিন্ন সমস্যা আছে, এই সমস্যাও মই ৰাজনীতিক সমস্যা বহুত আছে, এইটো আলাপ আলোচনা কৰিম। তাত আমাৰ 100% আমাৰ বিজেপি চৰকাৰেই হ'ব, প্ৰাইম মিনিষ্টাৰ হোম মিনিষ্টাৰ যিমানখিনি য'ত যি মিনিষ্ট্ৰী হ'ব তাত ইছ্যুবিলাক মই লৈ যাম। আচ্ছা, বিজেপিয়ে যিমান আশা কৰিছিলে পাৰ্বত্য জিলাত ভোট পাব বুলি তেনেকুৱা ধৰণৰ পোৱা নাই, তাৰ কিয় কাৰণ এইটো আমাৰ এটা টাৰ্গেটটো আছে, হয় না নহয়? সেইটো টাৰ্গেট মতে নাপালেওতো ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট, হয় না নহয়? ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট, আৰু তাত লৈ আৰু বেছি পাম নাপাম বুলি এইটো কথা নাই আৰু কৈছে। কি হ'ল আপোনাৰ প্ৰথম কামটো কি হ'ব? প্ৰথম কামটো হৈছে মই গছ লগাম, প্ৰত্যেক বছৰ 1 লাখকৈ মই গছ লগাম, 5 বছৰে 5 লাখ গছ লগাম। তাৰপিছত মানে আমাৰ ৱাটাৰ টেবুল ৱাটাৰ স্কেৰচিটিটো বেছি আছে, যিমানখিনি কেচমেণ্ট এৰিয়া আছে সেই কেচমেণ্ট এৰিয়াটো মানে প্ৰটেকশ্যন কৰিব বাবে মই সেইটো কাম কৰি যাম 5 বছৰ। আৰু কাৰ্বি আংলং ডিমা হাছাও বিভিন্ন সমস্যা আছে, এই সমস্যাও মই ৰাজনীতিক সমস্যা বহুত আছে, এইটো আলাপ আলোচনা কৰিম। তাত আমাৰ 100% আমাৰ বিজেপি চৰকাৰেই হ'ব, প্ৰাইম মিনিষ্টাৰ হোম মিনিষ্টাৰ যিমানখিনি য'ত যি মিনিষ্ট্ৰী হ'ব তাত ইছ্যুবিলাক মই লৈ যাম। আচ্ছা, বিজেপিয়ে যিমান আশা কৰিছিলে পাৰ্বত্য জিলাত ভোট পাব বুলি তেনেকুৱা ধৰণৰ পোৱা নাই, তাৰ কিয় কাৰণ এইটো আমাৰ এটা টাৰ্গেটটো আছে, হয় না নহয়? আপোনাৰ প্ৰথম কামটো কি হ'ব? প্ৰথম কামটো হৈছে মই গছ লগাম, প্ৰত্যেক বছৰ 1 লাখকৈ মই গছ লগাম, 5 বছৰে 5 লাখ গছ লগাম। তাৰপিছত মানে আমাৰ ৱাটাৰ টেবুল ৱাটাৰ স্কেৰচিটিটো বেছি আছে, যিমানখিনি কেচমেণ্ট এৰিয়া আছে সেই কেচমেণ্ট এৰিয়াটো মানে প্ৰটেকশ্যন কৰিব বাবে মই সেইটো কাম কৰি যাম 5 বছৰ। আৰু কাৰ্বি আংলং ডিমা হাছাও বিভিন্ন সমস্যা আছে, এই সমস্যাও আমাৰ বিজেপি চৰকাৰেই হ'ব, প্ৰাইম মিনিষ্টাৰ হোম মিনিষ্টাৰ যিমানখিনি য'ত যি মিনিষ্ট্ৰী হ'ব তাত ইছ্যুবিলাক মই লৈ যাম।
আচ্ছা বিজেপিয়ে যিমান আশা কৰিছিলে পাৰ্বত্য জিলাত ভোট পাব বুলি তেনেকুৱা ধৰণৰ পোৱা নাই তাৰ কিয় কাৰণ এইটো আমাৰ এটা টাৰ্গেটটো আছে হয় না নহয়, সেইটো টাৰ্গেট মতে নাপালেওতো ইন পলিটিক্স ছেকেণ্ড বেছি পাম নাপাম বুলি এইটো কথা নাই আৰু কৈছে। কি হ'ল আপোনাৰ প্ৰথম কামটো কি হ'ল? প্ৰথম কামটো হৈছে মই গছ লগাম, প্ৰত্যেক বছৰ 1 লাখকৈ মই গছ লগাম, 5 বছৰলৈ 5 লাখ গছ লগাম। যিখিনি কেটচমেণ্ট এৰিয়া আছে সেই কেটচমেণ্ট এৰিয়াটো মানে প্ৰটেকশ্যন কৰিবৰ বাবে মই সেইটো কাম কৰি যাম 5 বছৰ। আৰু কাৰ্বি আংলং ডিমা হাছাও বিভিন্ন সমস্যা আছে, এই সমস্যাও মই ৰাজনীতিক সমস্যা বহুত আছে, এইটো আলাপ আলোচনা কৰিম। তাত আমাৰ 100% আমাৰ বিজেপি চৰকাৰেই হ'ব, প্ৰাইম মিনিষ্টাৰ হোম মিনিষ্টাৰ যিমানখিনি য'ত যি মিনিষ্ট্ৰী হ'ব তাত